সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। মোৰ চেনেলটোৰ নাম হৈছে মাই হেপিনেছ। মই আগতে তেনেকৈ ভিডিঅ' আপলোড কৰা নাই, এতিয়া মই ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। আৰু বৰ্তমান মই আছোঁ মোৰ মাৰ ঘৰত, আৰু আজি এটা বিশেষ কাম কৰি আছোঁ, মই আপোনালোকক দেখুৱাই যাম। আৰু মই আমাৰ আজি ফিচাৰীত মাছ মাৰিছিলে, আৰু আজি বতৰটোও বহুত ঠাণ্ডা, আৰু মই ঠাণ্ডাৰ জুতি লৈ মাটিৰ পাকঘৰত চৌকাত জুই জ্বলাই মাছ ভাজি আছোঁ বৰ্তমান। মই আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মই মাছ ভাজি আছোঁ। আপোনালোকে বা কি বুলি কয়, আমি এইটো মিছা মাছ বুলি কওঁ। আৰু আজি বতৰটো যিহেতু ঠাণ্ডা, বৰষুণ পৰি আছিল অলপ আগলৈকে, এতিয়া বৰষুণটো এৰিছে, তথাপিও ঠাণ্ডা। আৰু ফাগুনৰ বতৰ যিহেতুকে বতাহো মাৰি আছিলে, ঠাণ্ডা। আৰু মই জুইৰ জুতি লৈ ওপৰত এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাক অলপ হেল্পো কৰি দিয়া হৈছে। আৰু এইখিনি ভাজি হ'ল, আৰু এইখিনি মাছ বাচিবলৈ আছে। মই মাক ৰখাই থৈছোঁ, বোলো মই ভিডিঅ' কৰি লওঁ, তাৰপিছত বাচিবা মাছখিনি। বাচিবলৈ আছে। এইটো আমাৰ মাটিৰ পাকঘৰ, এইটো আমাৰ ককা আইতাৰ দিনৰে পাকঘৰ। ইয়াতে কেতিয়াবা ভাত বনোৱা হয়, এনেকৈ ঠাণ্ডা পৰিলে। এনেইতো গেছতে বনোৱা হয় বাৰু, ঠাণ্ডাত বেছিভাগ মায়ে এইটোতে বনায়। আৰু আমিও ইয়াতে আলু পিটিকা, এনেকৈ জুইত পুৰি এইবোৰৰ জুতি লওঁ, বৰ ভাল লাগে। এয়া মাছ ভাজি আছোঁ মই। এই মাছটো খাই বহুত সোৱাদ লাগে, আপোনালোকে হয়তো খাইছে। এয়া বেছি নাই, অলপমান আছে, ফ্ৰাই কৰি আছোঁ। বৰ ভাল লাগিব খাই আজি। মই ভাজি আছোঁ মাছ, আপোনালোকক দেখাইছিলোঁ। আৰু ৰাতিলৈ কিহেৰে তৰকাৰী বনাওঁ সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া মই আৰম্ভ কৰিছোঁ, আৰু আগলৈ নতুন নতুন ভিডিঅ' মই বনাই গৈ থাকিম, যিটো মোৰো ভাল লাগে আৰু আপোনালোকৰো ভাল লগাকৈ মই ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। আপোনালোকে মাথো মোক সঁহাৰি জনাব। আৰু মই আমাৰ এই পাকঘৰটো ভালদৰে দেখুওৱা নাই, এতিয়া বৰ লেতেৰা হৈ আছে। এদিন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ মই একো বিশেষ নাই, কিন্তু মানে এইটো বহুত পুৰণা পাকঘৰ, ককা আইতাৰ দিনৰ ওখ চৌকা আছে। আজি অলপ লেতেৰা হৈ আছে কাৰণে মই দেখুওৱা নাই। এদিন মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। মোৰ বহুত ভাল লাগে, সেইবাবেহে মই কৈছোঁ। এনেই একো ডাঙৰ কথা নহয় বাৰু পাকঘৰটো, কিন্তু এদিন মই ভালকৈ দেখুৱাম গোটেইটো। দুটা কোঠালি আছে, দুইটা কোঠালিয়ে দেখুৱাবলৈ মই চেষ্টা কৰিম। চাই থাকক। হেল্ল', মই অলপ জুইৰ ওচৰৰ পৰা উঠি আহিছোঁ। মাইনা উঠিছে নেকি চাবলৈ আহিছোঁ। মাইনা শুই আছে, সেইবাবে মই পাকঘৰত লাগিব পাৰিছোঁ। তাই উঠিছে নেকি এবাৰ চেক কৰিবলৈ আহিছোঁ। আকৌ যাম, আকৌ মাছ ভাজিমগৈ। এবাৰ চাই লওঁ উঠিছে নেকি, আপোনালোককো দেখাই আছোঁ। এতিয়া মই বাই বাই কওঁ। বাকী থকা মাছখিনি মই ভাজোঁগৈ। মাইনা যিহেতুকে শুই আছে, আৰু সেই মাছখিনি ৰাতিলৈকে আলহীও অহা কথা আছে, আৰু কাইলৈ মোৰ ৰাতিপুৱা হাজবেণ্ডো আহি পাব। আৰু আজি অলপমান কামো আছে। কাইলৈ মাইনাৰ হৈ পেলাই আমাৰ ঘৰত নাম এভাগ পাতাৰ কথা পাতিব, তাৰ বাবে অলপমান কামো আছে। আৰু আজি আলহীও আহিব যিহেতুকে, মাক অলপমান সহায় কৰি দিব লাগিব। আৰু ৰাতিলৈ যদি মই পাৰোঁ, তেতিয়াহ'লে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছখিনি কিহেৰে বনালোঁ। আৰু ঠিক আছে, মোৰ ভিডিঅ'সমূহ চাই থাকিব। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতুকে মই নতুন, আপোনালোকে আদৰি ল'ব, তেতিয়াহে মই আৰু নতুন নতুন ভিডিঅ' বনাব পাৰিম। ময়ো সুখী থাকিম, আপোনালোককো সুখী ৰাখিবলৈ চেষ্টা কৰিম। আৰু যিহেতুকে মোৰ চেনেলটো নামেই হৈছে মাই হেপিনেছ, মই সদায় সুখী থাকিম, লগতে আপোনালোককো চেষ্টা কৰিম হেপী ৰাখিবলৈ। ঠিক আছে, এতিয়ালৈ আহোঁ, বাই বাই।